এতিয়া আমি গম পাওঁ আমাৰ ইউনিট টেষ্টৰ কাৰণে প্ৰথম লিখিছোঁ শিশুলীলা আহিব, হয় নহয়? অলপ থুলমূলকৈ মই বুজাই দিছোঁ। শিশুলীলা কোনে লিখিছে? শ্ৰীমন্ত শংকৰদেৱ। আমি জানো যে আমি পঢ়ি আহিছোঁ, ইয়াত খুব ইম্পৰ্টেণ্ট হৈছে শিশুলীলা। শিশু মানে সৰু, বাল্যকালৰ শিশুলীলা কি কি কাম কৰে, কেনেকুৱা কেনেকুৱা কৰ্মবিলাক কৰিছিলে। আৰু এই শিশুলীলাৰ জৰিয়তে শ্ৰীমন্ত শংকৰদেৱে কি কৈছে? কৃষ্ণৰ যিবিলাক কৰ্মৰাজি, যিবিলাক কাম আমাৰ এই মানৱ শিশুৰ লগত গৈছে তুলনা কৰিছে। এটা মানৱ শিশুৱে যে কৃষ্ণই যিবিলাক কৰ্ম কৰিছিলে সেইবোৰ মানৱ শিশুৰ লগত তুলনা কৰিছে। এতিয়া চোৱা, ইয়াৰ পৰা খুব ইম্পৰ্টেণ্ট। দিনেকৰ যশোদা নন্দ জায়া খুব আহে। নন্দ হৈছে নন্দ ৰজা, জায়া মানে ঘৈণীয়েক। আমি জানো যে যশোদাৰ পতি স্বামী কোন হয়? নন্দ ৰজা। নন্দ জায়া মানে নন্দ ৰজাৰ পত্নী, জায়া মানে পত্নী, নন্দ মানে নন্দ ৰজা। ঠিক আছে? আৰু ইয়াত আৰু এটা ইম্পৰ্টেণ্ট মই দেখিবলৈ পাওঁ, ঘৌমবস্ত্ৰ মানে হৈছে পাটৰ কাপোৰ। পাটৰ, এইটো পাত মানে গছৰ পাত নহয়, পাট মুগা। ঠিক আছে? পতাকাৰে পা মধুনিয়তৰ পাটৰ বস্ত্ৰ মানে কাপোৰ। ঠিক আছে? এইখিনি পিন্ধিছিলে। এইটো আহে। তাৰপাছত ইয়াৰ পৰাই তোমালোকক এইটো মই আগতে স্কুলত বুজাই দিছোঁৱেই। তথাপি যদি কাৰোবাক আকৌ যদি বুজাব লাগে, তোমালোকে কমেণ্ট কৰি পেলাই মোক ক'বা, মই বুজাবলৈ চেষ্টা কৰিম। কেলৈ এইটো বহুত দীঘল। যদি মই এইটোৱে বুজাওঁ 2-3 দিন লাগিব। যদি বুজাব লাগে, যদি তোমালোকে কোৱা, তেন্তে মই বুজাবলৈ চেষ্টা কৰিম। ঠিক আছে? এতিয়া ইয়াৰ পৰা কোনটো ইম্পৰ্টেণ্ট এতিয়া চোৱা। আমি কবি পৰিচয়টো খুব ইম্পৰ্টেণ্টেই। আমি জানো যে শিশুলীলাটো কোনে লিখিছে? শ্ৰীমন্ত শংকৰদেৱে। তেখেতৰ জন্ম হৈছিল নগাঁৱৰ আলিপুখুৰীত জন্ম, নগাঁও। ঠিক আছে? বৰদোৱাৰ সেইবোৰ দিয়াই নাই, কিন্তু বৰদোৱাৰ নগাঁও জিলা আলিপুখুৰীত জন্ম হৈছিল। তেখেতৰ আৰু এটা ইয়াত আহে, খুব কমন কুৱেশ্যন, খুব দৰকাৰী। তেখেতৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি হয়? কীৰ্তন ঘোষা। ঠিক আছে? আমি কেতিয়াও ভুল কৰিব নালাগে। মাধৱদেৱৰ নামঘোষা আৰু শংকৰদেৱৰ কীৰ্তন ঘোষা। দীঘে কি দন্ত্যত যোগ হৈছে। দন্ত্যত ওপৰত আকৌ ৰেফকাৰ। দন্ত্য ন কীৰ্তন ঘোষা, ঘৰটো কৰে ঘূ, মধুনীয়া খটা কৰে খা। এইটো এটা খুব ইম্পৰ্টেণ্ট। তাৰপাছত আৰু ইয়াত কেইটামান আছে। তেওঁ উত্তৰাখণ্ড ৰামায়ণ তেওঁ অসমীয়ালৈ অনুবাদ কৰে। কোনখন? উত্তৰাখণ্ড ৰামায়ণ। আৰু ৰুক্মিণী হৰণ, হৰিশ্চন্দ্ৰ উপাখ্যান আদি কাব্য ৰচনা কৰাৰ লগতে বৰগীতো ৰচনা কৰিছিল। ঠিক আছে? তোমালোকে ক্লাছ 10ত গ'লে 10ম শ্ৰেণীত এইবিলাক পাবা, বৰগীতে পাবা। শংকৰদেৱে কিমান লিখিছে, মাধৱদেৱে কিমান লিখিছে, এইবোৰ চব পাবা। আৰু এতিয়া চোৱা, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ, কেলিগোপাল, কালী দমন, ৰাম বিজয় আদি অংকীয়া নাট ৰচনা কৰিছে। এইটো এটা খুব ইম্পৰ্টেণ্ট দেই। শংকৰদেৱে ৰচনা কৰা অংকীয়া নাট, কেইখনমান অংকীয়া নাটৰ বা 3খন অংকীয়া নাট বা 2খন অংকীয়া নাটৰ বিষয়ে লিখা আহে। খুব ইম্পৰ্টেণ্ট। ৰুক্মিণী হৰণ বা পাৰিজাত হৰণ, ইয়াৰ পৰা তোমালোকৰ যোনকেইটা ইজি, যোনকেইটা আমি চাব লাগে, সদায় পঢ়োঁতে চাব লাগে, যোনকেইটা আমাৰ পটককৈ মনত ৰয় আৰু আমি যোনকেইটা বানান সোনকালে আমাৰ মনত ৰাখিব পাৰোঁ আৰু কেতিয়া পাহৰি নাযাওঁ, সেইবিলাকহে আমি শিকিব লাগে। ৰুক্মিণী হৰণ, পাৰিজাত হৰণ, কেলিগোপাল আৰু কালী দমন, ইয়াৰ পৰা তোমালোকে 3খনৰ নাম শিকি থকা। ঠিক আছে? বুজি পাইছেনে? এইকেইটা শিকিবা। ৰাম বিজয় আদি অংকীয়া নাট ৰচনা কৰিছিল। ভক্তি ৰত্নাকৰ শংকৰদেৱৰ এখন শ্ৰেষ্ঠ তত্ত্বমূলক গ্ৰন্থ। ভক্তি ৰত্নাকৰ, এইটো কেতিয়াবা আহে। শংকৰদেৱৰ শ্ৰেষ্ঠ তত্ত্বমূলক গ্ৰন্থখনৰ নাম ভক্তি ৰত্নাকৰ। কটাক্ত, ক আৰু দন্ত্যাত যোগ হৈছে, তাৰপৰা হস্ৰইকাৰ ভক্তি ৰত্নাকৰ। দন্ত্যাত লিখি দন্ত্যনৰ তলত তাতাকা কৰ, ভক্তি ৰত্নাকৰ শংকৰদেৱে ৰচনা কৰা এখন শ্ৰেষ্ঠ তত্ত্বমূলক গ্ৰন্থ। সংলাপবিহীন নাট চিহ্ন যাত্ৰাৰে, এইটোতো খুব ইম্পৰ্টেণ্ট। এইটো আহেই, চিহ্ন যাত্ৰা, প্ৰথম নাট চিহ্ন যাত্ৰাৰে। ঠিক আছে? চিহ্ন যাত্ৰা, শংকৰদেৱৰ প্ৰথম নাটখনৰ নাম কি আছিল? চিহ্ন যাত্ৰাৰে
শংকৰদেৱে অসমীয়া নাট্য বুৰঞ্জীত পাতনি মেলিছে। এইটো এটা খুব ইম্পৰ্টেণ্ট দেই। চিহ্ন যাত্ৰা আমি শংকৰদেৱৰ বিষয়ে কি শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কীৰ্তনঘোষা। তেওঁ ৰচনা কৰা কি হ'ল তেওঁ ৰচনা ৰাম বিজয় আদি অংকীয়া নাট, সেই অংকীয়া নাটৰ বিষয়ে শিকিবা। তাৰপাছত আকৌ এইটো চিহ্ন যাত্ৰা প্ৰথম নাট সংলাপ কি হ'ল সংলাপ ইয়াত সংলাপ নাছিলে, বিহীন মানে নাইকিয়া, সংলাপবিহীন নাট হৈছে চিহ্ন যাত্ৰা। ঠিক আছে, এইকেইটা ইয়াৰ পৰা কবি পৰিচয়ৰ পৰা এইকেইটা খুব দৰকাৰী, তোমালোকে চাবা। তাৰপৰা ইয়াত আমি এই লেচনটোৰ বিষয়ে এইটো বাৰু হ'ব। তো এতিয়া চোৱা, ইয়াৰ পৰা আমি এই শব্দাৰ্থবিলাক আখি মানে আৰু আখি এইটো খুব দৰকাৰী দেই। আখি মানে চকু, প্ৰথম কত হচকাৰে একো চকু, আখি মানে চকু। তাৰপাছত কোপে, এইটো খুব আহে, কোপে মানে খঙত, কংকন মানে খাৰু, কোপে মানে খঙত, এইটো খুব আহে দেই, দন্ত্যাত খঙত। দৰে মানে আমি দৰে বুলি ক'লে ডৰ লাগিছে, আমি ডৰ বুলি খুব ব্যৱহাৰ কৰোঁৱেই, ডৰ বুলি, ডৰ মানে ভয়। ঠিক আছে। দখন, এইটো এটা খুব কমন, দখন মানে দাঁত, দন্ত্য দকাৰে উপচন্দ্ৰবিন্দু দন্ত্যাত, এইটো নাকেৰে উচ্চাৰণ হৈছে কাৰণে উপচন্দ্ৰবিন্দুটো নিলিখিলেও মাৰ্কছ নাপাবা। কিন্তু দন্ত্য দকাৰে উপচন্দ্ৰবিন্দু দন্ত্যাত দাঁত। নন্দজায়া আগতে মই ক'লোঁ, আৰু এইটো চাবা, নন্দজায়া মানে নন্দ ৰজাৰ, নন্দটো থাকিবই চোৱা। কিছুমানে যিবিলাকে একেবাৰে অলপ বহুত টান লাগে সেইবিলাকে এইবোৰ চাবা দেই। কিছুমান প্ৰশ্ন তোমালোকৰ উত্তৰ তোমালোকৰ প্ৰশ্ন কাগজতে থাকে চাবা, তোমালোকৰ কুৱেশ্যন পেপাৰতে সেইটো থাকে। তোমালোকে যদি খৰচি মাৰি পঢ়া বা বুজি লোৱা তেতিয়া এইটো ইয়াতে আছে তেনেকৈ। এতিয়া নন্দ চোৱা, ইয়াত নন্দ আছেই, নন্দ ৰজাৰ, ৰজাৰ পত্নী। এতিয়া হচইকাৰ লাগিব নে দীঘইকাৰ লাগিব, এইটো তোমালোকে চাবা। এইবিলাক খুব মন কৰিবা, হচইকাৰ দীঘইকাৰ পত্নী, বদন্ত্য তনাতন তাত দীঘইকাৰ। তাৰপিছত বদন এটা খুব কমন, বদন মানে মুখ, হচইকাৰে মুখ। ভোজন্ত মানে আমিতো জানোৱে, ভোজন্ত মানে খোৱা, খালে ভোজন্ত, হুৱন্ত মানে হোৱা, ভোজন্ত মানে খালে। মথনি, এইটো এটা কমন কৈছোঁ। মথনি মানে গাখীৰ ঘুটিবলৈ ব্যৱহাৰ কৰা এবিধ সঁজুলি। গাখীৰ ঘুটিবলৈ যেতিয়া দুডাল এনেকৈ ৰছী থাকে, গাখীৰ ঘুটিবলৈ ব্যৱহাৰ কৰা এবিধ সঁজুলি, বুজিলা। আগতে তেনেকৈ মাখন বনাবলৈ গাখীৰ ঘুটিছিলে, তাক মথনি বুলি কয়। কি বুলি কয়? মথনি মানে হৈছে গাখীৰ ঘুটিবলৈ। গাখীৰ এতিয়া গাখীৰ ঘুটিবলৈ ঘৰত হৈছে চন্দ্ৰবিন্দুটো ক'ত আছে? ঘৰ ওপৰত। মধুনীয়া তত হৈছে মধুনীয়া তৰ লগত কি কয়? হচইকাৰ। ঘুটিবলৈ ব্যৱহাৰ, বৈজব্য ৱাব্য দেই, লিখিলে নহ'ব, ব্যৱহাৰ, উচ্চাৰণ হৈছে, ব্যৱহাৰ কৰা এবিধ সঁজুলি। এতিয়া চোৱা, সঁজুলি দন্ত্য হয় আকৌ চন্দ্ৰবিন্দু, বৰ্গজ হচৌকাৰ দেই, বৰ্গজ হচৌকাৰ লগত হৈছে লি। গাখীৰ ঘুটিবলৈ ব্যৱহাৰ কৰা এবিধ সঁজুলি। মথনি মানে কৈছে গাখীৰ ঘুটিবলৈ ব্যৱহাৰ কৰা এবিধ সঁজুলি। ঠিক আছে। এতিয়া চোৱা, মহাত্ৰাস মানে খুব বেছি ভয় পোৱা। তাৰপাছত সিকিয়াটো খুব আহি আছে, কেইবাবাৰো মই দেখিছোঁ সিকিয়া প্ৰশ্নটো খুব মনত পৰিছে। কোনো বস্তু ওপৰত আঁৰি থ'ব, আঁৰি মানে আমি ওলমাই থওঁ, আমি আঁৰিটো খুব ওলমাই বুলি কওঁ। আঁৰি থ'বৰ বাবে ৰছীৰে প্ৰস্তুত কৰা এবিধ সঁজুলি। ৰছীটো চিনি পোৱা, ৰছী, এইটো মানে গৰু ছাগলী বান্ধিবলৈ ৰছী ব্যৱহাৰ কৰে। সেই ৰছীটো কোনো বস্তু ওপৰত আঁৰি থ'বৰ বাবে ৰছীৰে প্ৰস্তুত কৰা এবিধ সঁজুলি। ৰছীৰে প্ৰস্তুত মানে বনোৱা এবিধ সঁজুলি। ঠিক আছে। হিঞ্চিৰাই মানে ছটিয়াই, হিঞ্চিৰাই লৱণ ভোজন্ত আমি পাম। এই হিঞ্চিৰাই মানে ছটিয়াই দি বা সিঁচি দি, আমি ছটিয়াই দি বা সিঁচি দি। চম মানে বৈ থকা ক্ষৌমবস্ত্ৰ মানে পাটৰ, পতাকাৰে পা, মধুনীয়াতৰ পাটৰ, কটাকাৰে কা, কৌতুকাৰে পাটৰ কাপোৰ। ঠিক আছে। ইয়ালৈকে তোমালোকে চাবা। ইয়ালৈকে মই আজি কবি পৰিচয়ৰ পৰা কোনকেইটা ইম্পৰ্টেণ্ট, এতিয়া কোনকেইটা ইম্পৰ্টেণ্ট দেখাই দিলোঁ। ইয়াত শংকৰদেৱৰ বিষয়ে তেখেতৰ কবি পৰিচয়, শংকৰদেৱৰ বিষয়ে লিখা, তেতিয়া সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কীৰ্তনঘোষা, তাৰপাছত প্ৰথম চিহ্ন যাত্ৰা, প্ৰথম নাট, অংকীয়া
সংলাপবিহীন নাট হৈছে চিহ্নযাত্ৰা, অংকীয়া নাটৰ বিষয়ে লিখা, পাৰিজাতহৰণ, কেলিগোপাল, কালী দমন, ঠিক আছে, ৰাম বিজয়, এইবোৰ এইকেইটা খুব দৰকাৰী, ইম্পৰ্টেণ্ট। তোমালোকে চাবা, ভালদৰে পঢ়িবা, আকৌ লিখিবা, বানানবোৰ পঢ়িবা, আকৌ লিখিবা। তাৰপিছত আখি যোনকেইটা মই ইয়াত শব্দ অৰ্থ ক'লোঁ সেইকেইটা খুব চাবা দেই। ভালদৰে পঢ়িবা, নোৱাৰা একোৱেই নাই, ভালদৰে ট্ৰাই কৰিবা। আমি চেষ্টাৰ অসাধ্য একো নাই, চেষ্টা কৰিলে চব পাৰিম। সেইকাৰণে আমি এই লেচনটোত, এই পাঠটোত সোমাই যাব লাগিব, তেতিয়াহে আমি পাৰিম। ঠিক আছে, হ'ব, আজিলৈ আহিছোঁ। আকৌ অহা কালিলৈ তোমালোকৰ ইয়াৰ প্ৰশ্ন উত্তৰবিলাক দিম। তাৰপাছত কোনে কোনে কেনেকৈ বুজি পাইছানে নাই মোক জনাবলৈ চেষ্টা কৰিবা। আৰু ময়ো তোমালোকে কেনেকৈনো বুজিব পাৰা, সহজে কেনেকৈ বুজিব পাৰিবা, তাৰ কাৰণে মই চেষ্টা কৰিম। ঠিক আছে, আজিলৈ আহিছোঁ। বাই বাই, থেংক ইউ।